মেঘালী এজনী মানসিক ভাৰসাম্য হেৰুৱা ছোৱালী। কেইমাহমান আগলৈকে সকলো ঠিকেই আছিল। মেঘালী প্ৰণয় দুয়োৱে দুয়োক লৈ সপোন দেখিছিল। সিহঁতৰ বিয়া হ'ব, এখন সংসাৰ হ'ব, কিন্তু সকলোকেই নাজানো নিয়তিৰ লগত কি শত্ৰুতা আছিল। দীপ, প্ৰণয়, মেঘালী সিহঁতৰ জীৱনলৈ এদিন হঠাৎ নামি আহিল কাল অমানিত। আজি 2টা বছৰ পাছত গাঁওখনলৈ আহিছোঁ, মনটোৱে কিবা এটা ভাল লাগি গৈছে। সঁচাকৈ ভাল লাগে ন গাঁৱৰ পৰিৱেশ, গাঁৱৰ মানুহবোৰ, এই পথাৰ গছ গছনি, ইয়াৰ কথাই বেলেগ। ৰাতিপুৱা গৰুহাল লৈ যেতিয়া মানুহবিলাক ঘৰৰ পৰা ওলাই আহে, গধূলি আকৌ লগৰ ল'ৰাৰ লগত দোকানত বহি আড্ডা। মানে মজা লাগে। এটা কথা কি জানো, গাঁৱৰ পৰিৱেশৰ লগত চহৰৰ পৰিৱেশৰ একেবাৰে তুলনা নহয়। দাদা, গাঁৱৰ পৰিৱেশটো ইমান ভাল লাগিছে, আমি ইয়াতে ঘৰ এটা বনাই লওঁ নহ'লে ব'লা। আই লাভ দিছ নেচাৰ। হ'ব দে, ইমান নেচাৰ ভাল পাব নালাগে, লগতে মানুহকেইটাকো ভাল পাবি, বুজিছ? এইবাৰ দীপ আহিছে নেকি? আহিছে, যাওঁতে সি মোৰ দোকানত সোমাই গৈছে। তাৰ লগত বোলে ল'ৰা এটা ছোৱালী এজনীও আহিছে। ল'ৰা আহিছে নি? দেখিবলৈ কেনেকুৱা কৰ না, বগা নে কোলা কৰ না? কেলা দেহত তোৰ 33টামান ভাজ, ল'ৰা নাম শুনি একদম ৰ'বই পোৱা নাই। কাটপকে দিম একদম, বহি থাক। তোৰ আকৌ কি হ'ল হাৰামজাদা? ইয়াৰ দেখোন একদম দিনক দিনে বেছি হৈ গৈছে। ৰচো ৰ এইবাৰ বছৰেকীয়া ভাওনাখনৰ কথা কি ভাবিছ তহঁতি? আৰু দীপু আহিছে, তাৰ লগত আলোচনাটো কৰিব লাগিব। ঠিকেই কৈছ, কিন্তু দীপৰ লগত আলোচনা কৰিব লাগিব। লওক চাহকণ খাই লওকচোন। ৰ'বা, এইখন আকৌ ষ্টেণ্ডাল নাই নহয়, চাইকেলখন থৈ লওঁ। দিয়া। কালি বগাহঁত আহিছিল? লগ পালোঁ, কালি এই চন্দ্ৰৰ দোকানতে লগ পাইছিলোঁ। কিয় আহিছিল? গাঁৱৰ যে এইবাৰ বছৰেকীয়া ভাওনাখন, সেই কথাকে আলোচনা কৰিবলৈ আহিছিলে। গম পাইছোঁ। সেইটোকে নিশা, তহঁতি দুইজনী যে ক'ৰবাত যাওঁ নেকি? নব, এই দীপদাহঁতৰ ঘৰৰ পৰা আহো। পৰহি দীপদা আহিলে যে, তাকে খবৰ এটা লৈ আহো। দীপ আহিল নেকি? মহেশ দা আহিল নহয়। নব, মেঘালী নাই নেকি? আছে। মেঘালী, মেঘালী আহ আকৌ। গৈছো, ব'ল। মেঘালী, আজিতো বৰ ধুনীয়া লাগিছে। শুনিছে, আমাৰ এইজনী বিয়া কথা ভাবিব হ'ল। অকল বিয়া কথা ভাবিলেই হ'বনে? সেইকাৰণেতো ভাল দৰা এটা লাগিব। বাৰু এইবোৰ বাদ দিয়া, মোনাখন এনেকৈ যোৱা, মই বজাৰলৈ যাম। ঠিক আছে। মানে খুৰী, আপোনাক কথা এটা সুধিম, বেয়া নাপাব? হয়, সোধাচোন। নহয় মানে, দীপেতো কৈছিলে তাৰ দেউতাক নাই বুলি, কিন্তু আপুনি সেন্দুৰ লৈ থাকে যে, মই মানে ঠিক বুজি পোৱা নাই। কি কৰিবা, পৰিস্থিতিয়ে কৰিছে এনেকুৱা। মই যে ঠিক বুজি নাপালোঁ, আপুনি কি ক'ব বিচাৰিছে? 10 বছৰমানৰ আগৰ কথা। আমাৰ বৰ দেউতাকে ধানৰ ব্যৱসায় কৰিছিল। সদায় যোৱাৰ দৰে সেইদিনাও বাইকখনলৈ ওলাই গৈছিল। সেই যে ওলাই গ'ল, আজিলৈ আৰু ঘূৰি নাহিল। বহুত বিচাৰিলোঁ, কিন্তু ক'তো খবৰ নাপালোঁ। মানুহবোৰে কয়, তোৰ গিৰিয়েক নাই, কিন্তু মোৰ মনে কয় তেওঁ আজিও গৈ আছে।
জীয়াই আছে তেখেত নিশ্চয় এদিন আপোনাৰ ওচৰলৈ ঘূৰি আহিব। মইনাকাই মইনাকাই ঐ খৰিকে ফালি কিনে যাবি গাঁও ময়ো ঘৰৰ কামকেইটা কৰি থৈ যাব লাগিব নহয়। পুৰা ফালিছ পিছে হেৰি গাঁৱৰ মানুহকেইটা কোৱা হ'লনে নাই? দাইহঁতক ক'বলৈ আছে বৈ কেইটা গৈ দাইকে এইবাৰ বাহিৰা ভাৱৰীয়া কেইটামানকো নিমন্ত্ৰণ দিব লাগিব। হয় বাৰু আনিব লাগিব দে। গাঁৱত ভাওনা বুলি চব বৰ্তাও দিয়া নাই। এইবাৰ দ্বীপ আছে যেন সেইকাৰণে তোক কোৱাই নেকি এতিয়া দেখা দেখি হ'লে কাজিয়া লগত যেন। এতিয়া দ্বীপে মানুহ হ'ল, মই মানুহ নহয় মানে। হ'ব পিছত চাই ল'ম তহঁতক। ৰচোন মইনা এই মাইকী মিয়াটো একদম পেটত কথাই নাথাকে বুজিছনে? তোক এইবোৰ ক'বলৈ কোনে কৈছে? কি হ'ল কমে কি হ'ল? মইনা ইয়াৰ মুখখন বেছিকে চলিছে। তয়ো একদম বৰ বেয়া দেই। বল 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 চাই ল'ম বল 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 বল। যি নহওক তোমালোকক লগ পালোঁ, ভাল লাগিল। সঁচাকৈ আমাৰো খুব ভাল লাগিল আপোনাক, আপোনাৰ ভণ্টিক লগ পাই। কিন্তু দীপদাটোকহে লগ নাপালোঁ। দাদা বজাৰলৈ গৈছে, আহিব এতিয়া। হ'ব এতিয়া আমি যাওঁ ব'ল। দীপদাক আমি পিছতো লগ কৰিম। মাজে মাজে আহি থাকিবা, ভাল লাগিব। আমি বাৰু আহি থাকিম, তোমালোকো আমাৰ ঘৰৰ ফালে যাব লাগিব। ডেফিনেটলি, যিহেতু ফুৰিবলৈ আহিছোঁ ফুৰিবতো লাগিবই দিয়াচোন, নে কি কোৱা? ৰিংগা ৰিংগা roses, pocket full of roses. Hey Isha, we all fall down. শেষ ৰাণী তোৰ দেউতা আহিছে পলা। সেই একো নকৰি খেলি থাক। ইচ তহঁতে নাজানো নহয়, এই বাপেকে বৰ মাৰে। সেইদিনাখনি ময়ো দেখিছিলো, এই বাপেকে বেয়া পিটিছিলে। আমি এনেহে কৈছিলো নাকান্দিবি দে, আমি এতিয়া যাওঁ ব'ল। এইবাৰ কিন্তু আমাৰ আলহীয়ে ভাও এটা কৰিব লাগিব। কৰিব ইয়াকো ভাও এটা গোৱাব লাগিব এবাৰ। পাগল হৈছে নেকি? আজিলৈকে একো কৰিয়েই পোৱা নাই। মোৰ দ্বাৰা এইবিলাক নহ'ব দেই। পাৰিবা তুমি টেনশ্যন নল'বা, শিকাই বুজাই ল'ম তোমাক। কি যে কওঁ। পাৰিবি আমিবোৰ আছোতো, শিকাই বুজাই ল'ম নহয়। মাইনা এখেতে যদি ৰজা হ'লে মোক ৰান্ধি ভাই দিবি দেই। গাবি যা তই। আই বিজুলী, এখেত যদি হয় অমৰাৱতীৰ ৰজা, তুমিয়ে হ'ব লাগিব ৰাণী। এখেত যদি হয় অযোধ্যা ৰাম, তুমিয়ে হ'ব লাগিব সীতা। এখেত যদি হয় বৃন্দাবনৰ কৃষ্ণ, তুমি হ'ব লাগিব ৰাধা। বেছি অলপ হাৰাম দাদা নাথাকো যা। ভাতটো খাই যোৱা। বা তোমাক চাদৰ মেখেলা পিন্ধিলে বৰ ধুনীয়া লাগিব। সঁচাকে নেকি? মোৰ আকৌ চাদৰ মেখেলা নাই নহয়। পিছে গাঁৱলৈ অহাৰ পৰা মোৰো পিন্ধিব মন গৈছে বাৰু। আমাৰ মা আছে নহয়, মাক খুজিবা আকৌ। ৰ'বা তেন্তে আণ্টিক মই খোজোগৈ। আণ্টি আণ্টি আহা বহা। কি আছিলে কোৱাচোন? মোক আপোনাৰ বস্তু এটা লাগিছিলে। কি বস্তুনো? মোক আপোনাৰ মেখেলা চাদৰ এযোৰ লাগিছিল। আই সেইটো সুধিব লগা কথা নেকি? এযোৰ কিয়? তুমি যিমান দিন আছা তুমি সদায় এযোৰ পিন্ধিব পাৰিবা। পিছে তুমি পিন্ধিব জানা নাই? জানো অলপ চলপ। ব'লা তোমাক আজি মই পিন্ধায়ো দিম আৰু শিকায়ো দিম, ঠিক আছে? ব'লা। আচ্ছা নিশা, প্ৰণয় ল'ৰাটো তই কেনেকুৱা পালি? ভাল, তাৰ কথা বতৰাবোৰ ভাল আৰু আচাৰ ব্যৱহাৰো ভাল। আৰু কি বেছি ভাল লাগিল জান? সি বৰ ল'ৰাটো ফূৰ্তি বাছ। সঁচাকৈ বহুত ভাল ন? হয়।
মেঘালী অ' মেঘালী শুনিছনে? মেঘালী মেঘালী ইমানকৈ মাতি আছোঁ শুনা নাই তই? তই শিল পৰা কবৰটোৰ নিচিনা ৰৈ আছ। ব'ল তোৰ ককায়েৰে মাতিছে। তাইৰ কথা ইমানকৈ সুধি আছ যে কি প্ৰেম চিমত পৰা নাইতো? এনেই সুধিছোঁ, পিছে ছোৱালীজনী কিবা এটা ভাল লাগিছে। আচ্ছা তয়ো যে কৈছিলি তোৰ কাৰোবাক ভাল লগা বুলি, চিনাকি কৰি নিদিয় নেকি? দিম ৰ, সময় আহক। এইবাৰ ভাওনাতে তাইক কথাটো কম। এতিয়ালৈকে তই কথা কোৱাই নাই। চাবি আকৌ বেছি দেৰি কৰি থাকিলে কোনোবাই উৰাই লৈ যাব পাৰে। গতিকে সময়ৰ কাম সদায় সময়ত কৰিব লাগে, বুজিছ? এতিয়া মই এনেকৈ বহি থাকিম নে কিবা আনিব দিবি? ৰ মাইক বনাবলৈ কওঁ। ক মা অ' মা, ক'ত যাওঁ? খেলিবলৈ যাওঁ। গৈ আজি ৰাণীহঁতৰ দোকানত আমি চুৰ কৰি চিপছ খাবলৈ যাওঁ। যাওঁ ব'ল। অ' ৰাণী তোৰ বাপেৰ কলৈ গ'ল? ভিতৰত ভাত খাই আছে। বাপেৰক কওকচোন যে আমাৰ মায়ে মাতিছে বুলি। তহঁতি ৰ, মই মাতি দিছোঁ। এই গ'ল নহয়, আমি এতিয়া কামত লাগি যাম বৈ। চুৰকেইটা চব বস্তু লগত ৰ, মই পাপাক কওঁগে। ও পেডেল মাৰি 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 ও ভণ্টি চাইকেল চলাই যাওঁ, পদূলি এৰি 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 এৰি। অ' খুইদেউ এয়া। ও ভণ্টি তোমাকে লগ পাওঁ। কিয় দীপালি, আলহীক ফুৰাবলৈ নিয়া হ'বলা? আমাৰ ঘৰ ফালে নিবি কেতিয়াবা? পিছে আলহীৰ নামটো কি? মোৰ নাম প্ৰণামী। প্ৰণামী, বাহ বৰ ধুনীয়া নাম দেই। ব'ল ব'ল আমিও যাম। যা যা, আলহী কটেজত ভৰাই থবি। পিছে প্ৰণামীৰ নামটোৰ লগতে ছোৱালীজনী বৰ ধুনীয়া দেই। চন্দ্ৰ ঐ চন্দ্ৰ আছনে? অঁ খুৰীদেউ আপুনিহে? আছোঁ আছোঁ। ঐ এই বস্তু কেইটামান দেচোন। বস্তু নিবলৈ খুৰীদেউ আপুনি আহিলে যে? দীপ নাই নি ঘৰত? সিহঁতে গাঁৱৰ ফালে ৰাতিপুৱাই ওলাই আহিলে। এইটো লওক খুৰীদেউ, আমি গাঁৱৰ নামঘৰত কাইলৈ নাটকখন খুলিম বুলি ভাবিছোঁ। দীপক মাতিছোঁ বুলি ক'বচোন মই এপাক। দে হ'ব দে। তোৰ কিন্তু গাঁৱৰ মানুহবিলাক সঁচাকৈ বহুত ভাল লাগিছে দেই। অকল গাঁৱৰ মানুহবোৰ নে অন্য কাৰোবাক ভাল ধেৎ, লাগিছে? পাগল নেকি? অ' ডিম্পী, কি কৰিছ ইয়াত? নাই, এনেই ফুৰিবলৈ আহিছিলোঁ। চহৰৰ ল'ৰা আকৌ দেই, অলপ সাৱধানে থাকিবি। কি ক'লি? চহৰ ল'ৰা নে কি? ব'ল 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 ব'ল। ভালকৈ কচোন, আকৌ এবাৰ নুশুনিলোঁ। তোমালোক আছোন। অ' ডিম্পী, গাঁৱৰ ছোৱালী বুলি কৈছ, অলপ সাৱধানে থাকিবি। ঐ জান ঐ আকাশখন ধুনীয়া, ঐ জান ঐ তৰাৰে জিলিকা। আমাৰ সকলোবোৰ আহিলনে? আমি অহাটো আহিলোঁ বাৰু, কিন্তু চন্দন, বিনয়, প্ৰণৱহঁতৰ অলপ দেৰি হ'ব। তাহাঁতকেইটা আহি থাকিব দে,
আমি বাকী কামবোৰ আগবাঢ়ো নে কি কয় ৰাইজ? হয় 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 ঠিকে আছে, আমি আগবাঢ়িব লাগে আৰু। এতিয়া আমাৰ হাতত নাটক দুখন আছে, এখন সীতাহৰণ বালিবধ আৰু এখন শকুনিৰ প্ৰতিশোধ। এতিয়া আমি কোনখন পাতোঁ ৰাইজ কওকচোন আমাৰ বয়োজ্যেষ্ঠকেইজনে। সীতাহৰণ বালিবধখন আমি কৰাটো ভাল হ'ব। অঁ ভাল লাগিব। তেন্তে আমি সীতাহৰণ বালিবধকে কৰাটো সিদ্ধান্ত কৰা। তেতিয়াহ'লে আজি আমি ভাৱৰীয়াৰ বচনটোকে বিলাই দিওঁ। তেতিয়াহ'লে ৰাম আৰু লক্ষ্মণৰ ভাওটো প্ৰণয় আৰু দীপকে দিওঁ নে কেনেকুৱা হ'ব কথাটো? হয় হয় ভাল হ'ব। সিহঁত দুটাই যদি ৰাম লক্ষ্মণ কৰে, মই আকৌ সীতা কৰিম দেই। আই বিজুলী, তই সেই মাইকী ভাগক সীতাটোকে কৰিবি, নহ'লে আমাৰ গাঁৱত এই মাইকীমূৰীয়া হনুমান উলিয়াই বদনাম ল'ব নোৱাৰোঁ, বুজিলি? ৰাৱণৰ ভাওটো এবাৰ এই শংকৰক দিয়া হওক, কেনেকুৱা হ'ব? ভাল লাগিব। বালিটো আমাৰ মুক্তিক দিয়া হওক, সুগ্ৰীৱটো দুলুক দিয়া হওক। বেয়া হ'ব নেকি? লৈ লওঁ চবে আমি। এতিয়া কওক, কি কথা আছিলে? মানে মই যে তোমাক কথাটো কৈছিলোঁ, তুমি কি ভাবিলা? মোৰ একো আপত্তি নাই। একো আপত্তি নাই। তেনেহ'লে আমাৰ কথাখিনি তোমালোকৰ ঘৰত আগবঢ়াব পাৰোঁ। আপুনি যি ভাল লাগে। আৰে মেঘালী শুনাচোন, তাইৰ লাজটো চোৱা। আৰে শুনা না, আৰে ডিম্পী, তই আহি ইয়াত আছহি যে? মই তোক গোটেই গাঁৱতে বিচাৰি ফুৰিছো। অ' ডিম্পী, তই কিয় কান্দি আছ? বাদ দে সেইবোৰ কথা, তোৰ কথা কচোন। তোক হেনো আমাৰ দীপদাই ভাল পায়। কি? দীপদাই? অঁ, তাৰ তোৰ আগত ক'বলৈ হেনো সাহস নাই, সেইকাৰণে মোৰ আগতে কৈ পঠাইছে। তাক কৈ দিবি, মোক অলপ সময় লাগিব। কাইলৈ বোলে দীপৰ লগৰটো আহিব, তাৰ বোলে আমাৰ মেঘালী পচন্দ হৈছে। ল'ৰাটো বাৰু কথাই বতৰা বেয়া নহয়, তথাপিও ভয় লাগে দিয়াচোন। অঁ হয়, আজিকালি দিনকাল যিহে পৰিছে, ছোৱালীজনীক আন এখন ঘৰলৈ উলিয়াই দিবলৈ বৰ বেয়া লাগে অ'। হ'ব, সেইবোৰ চিন্তা কৰিব নালাগে। সকলো ল'ৰা একে নহয় নহয়, ক'ৰবাত এটা দুটা বেয়া হ'ব পাৰে। সেইবুলি চব ল'ৰাকে আমি বেয়া ক'ব নোৱাৰোঁ নহয়। হঠাৎ মোক লগ কৰোঁ ক'লা যে? কথা অলপ আছিল তোমাৰ লগত। কি কথা? সেইদিনা নিশা আগত কথা এটা কৈছিলোঁ, তাই তোমাক কৈছিলে নি বাৰু? সেই কথাটো শুনিবলৈকে ৱেইট কৰি আছোঁ। তাই মোক কৈছিল, কিন্তু কিন্তু কি? তোমাক উত্তৰটো আজিয়ে লাগিব নেকি? তোমাৰ মনৰ কথা জানিবলৈ মই আৰু ৱেইট কৰিব নোৱাৰোঁ, গতিকে তোমাক মই ভাল পোৱা প্ৰমাণ দিবই লাগিব। প্ৰমাণ নহয়, কথা দিয়া। আজীৱন তুমি মোৰ লগত সদায় এনেদৰে থাকিবা। শুনা, চিন্তা নকৰিবা, কথা দিলোঁ তোমাক মই, আজীৱন মই তোমাৰে হৈ থাকিম। দাদা, বৌ, এয়া প্ৰণয় আৰু প্ৰণয়ৰ ভণ্টি। নমস্কাৰ। নমস্কাৰ। আৰু কোন কোন আছে তোমালোকৰ ঘৰত? আচলতে মোৰ মা দেউতা নাই, আমি সৰুৰে পৰা অনাথ আশ্ৰমতে ডাঙৰ দীঘল হৈছোঁ। সুধা কাৰণে কিন্তু বেয়া নাপাব। নাই, কিয় বেয়া পাম বাৰু, কওকচোন। বাৰু এইবোৰ কথা বাদ দিয়া, এতিয়া আমি এতিয়া যিটো কামৰ কাৰণে আহিছোঁ সেইটো কৰোঁ। অঁ আকৌ আপোনালোক বহক, মই চাহ বনাই আনিছোঁ। চাহ খাম বাৰু, আগতে যি কথাটোৰ কাৰণে আহিছোঁ সেইটো পাতোঁ নেকি? আমাৰ প্ৰণয়লে তোমালোকৰ মেঘালীৰ মানে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিলোঁ। কথাটো শুনি ভালেই পাইছোঁ, কিন্তু আমাৰ মেঘালীয়ে বা আকৌ কি কয়? মেঘালী আপত্তি নাই, তাই মোক সকলো কথা কৈছিলে। তেতিয়াহ'লেতো আৰু একো কথাই নাই, আমি তেতিয়াহ'লে আগবাঢ়িব পাৰোঁ আৰু। বা দাদা, কইনা পালি আৰু। বিয়াখন কিন্তু আমি ধুমধামেৰে পাতিব নোৱাৰোঁ, কাৰণ আমি বৰ সাধাৰণ মানুহ। তুমিতো জানাই আমাৰ পৰিৱেশ পৰিস্থিতিৰ কথা। হ'ব দাদা, আপুনি একো চিন্তা কৰিব নালাগে, মোক খালি ছোৱালীগৰাকী উলিয়াই দিলেই হ'ল, বাকী সকলোখিনি মই মন্দিৰতে কৰি ল'ম। ঠিক আছে, তেতিয়াহ'লে আমি সময় সুবিধা চাই তোমালোকক আমি জনাম, নে কি কোৱা? ঠিক আছে বাৰু।
এই কি হ'ল পাগলৰ দৰে দৌৰি ফুৰিছ যে ঐ বৰ ডাঙৰ ঘটনা এটা হৈ গ'ল ঐ এই কি ঘটনা হ'ল কি ঘটনা কচোন ক আমাৰ দীপ প্ৰণয় আৰু মেঘালী কি হ'ল সিহঁতৰ নকওঁ কিয় সিহঁতি মন্দিৰ নোপোৱাৰ আগতে সিহঁতৰ গাড়ীখন এক্সিডেণ্ট হৈ গ'ল কি আৰু প্ৰণয়টো তাতে ঢুকালে আৰু এই দীপ মেঘালী কি হ'ল আৰু মেঘালীয়ে মাথাত বৰ বেয়াকে আঘাত পালে আৰু দীপৰটো ভৰিটো কোনে ছিগি থাকিলে তাহাঁতৰ ঘৰ যাবই বৈ দেৰি নকৰিবি। আহ, আহ, আহ। আৰু দেৰি ল'ৰাটো বিয়া পাতি ছোৱালীজনী ঘৰ নাপালে বাটতে এক্সিডেণ্ট হৈ মৰিলে আৰু গাঁৱতে ভাওনাখন আছিলে ভাওনা বহুত আশা আছিলে বহুত বেয়া লাগিল দেই কথাটো শুনি তাকে ভাওনাখনলৈ চবে আশা কৰি আছিল কি হৈ গ'ল দেখিলি নে তাকে বুজিছ এতিয়া দ্বীপ বুলি কোৱাটোলৈহে বেয়া লাগিছে সঁচাকে বেচাটোলৈহে বেয়া লাগিছে কি কৰিবি আৰু উপায় নাই বুজিছ কেতিয়া কাৰ জীৱনলৈ কাল অমানিশা নামি আহে কোনেও নাজানে হেৰি তাকেহে বেয়াই লাগিছে এনেকুৱা যে হ'ব বুলি ভবাই নাছিলো গাঁওখনত দেই আজি মোৰ বিয়া হ'ব আজি মোৰ বিয়া হ'ব বহুত মানুহ আহিব